নমস্কাৰ এছ এ নিউজৰ দৰ্শকলৈ লৈ আহিছোঁ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। দৰ্শকসকল এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। দৰ্শকসকল আজিৰ প্ৰথমটো খবৰ হৈছে গুৱাহাটীৰ পৰা লখিমপুৰ অভিমুখে বাছত ভয়ংকৰ ঘটনা। ITBPৰ জোৱানক চোকা অস্ত্ৰৰে আক্ৰমণ আৰু আক্ৰমণ কৰি মুমূৰ্ষ অৱস্থাত পেলাই থৈ গ'ল জোৱানক আৰু জোৱানজনৰ শৰীৰৰ কেইবাটাইতো আঘাতৰ চিন আক্ৰমণ কৰি লুটি নিলে জোৱানৰ লগত থকা সা সামগ্ৰী। আৰু ITBPৰ জোৱানজনৰ বিহাৰৰ চাহেবপুৰৰ ব্ৰহ্মজিৎ সিং বুলি জানিব পৰা গৈছে আৰু নিচাসক্ত দ্ৰব্য খুৱাই আক্ৰমণ কৰাৰ অভিযোগ। দুয়োখন ভৰি মুখ আৰু মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে জোৱানজনৰ। বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ব্ৰহ্মজিৎ সিংক। দৰ্শকসকল আজিৰ 2 নম্বৰ খবৰটো হৈছে এটা ডাঙৰ খবৰ। আপুনিও ইলেক্ট্ৰিক বাইক ল'ব বিচাৰে নেকি? যদি বিচাৰে তেন্তে চাওক, দুটাকৈ পৃথক ঘটনাত 2জন লোকৰ মৃত্যু। চাৰ্জ দি থকাৰ সময়তে বিস্ফোৰিত হয় ইলেক্ট্ৰিক বাইক। আৰু অন্ধ্ৰপ্ৰদেশত 40 বছৰীয়া এজন লোকৰ মৃত্যু আৰু 3জন আহত। আৰু তেলেংগানাতো ইলেক্ট্ৰিক বাহনৰ বেটাৰী বিস্ফোৰিত হয় 80 বছৰীয়া এজন বৃদ্ধৰ মৃত্যু। আৰু অন্ধ্ৰপ্ৰদেশৰ বিজয়বাড়াত শুকুৰবাৰে এখন ইলেক্ট্ৰিক বাহন কিনিছিল শিৱকুমাৰ নামৰ এজন ব্যক্তিয়ে আৰু পুৱনি কোঠাত বাইকখন নিশা চাৰ্জ দি ৰাখিছিল। হঠাৎ পুৱতি নিশা বিস্ফোৰিত হৈ যায় বাইকখন আৰু শিৱকুমাৰৰ মৃত্যু হোৱাৰ লগতে পত্নী আৰু 2টি সন্তান গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে। আৰু এই দুয়োটা শোকাবহ ঘটনাক লৈ দুখ প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী। দৰ্শকসকল, ইলেক্ট্ৰিক বাহন নিৰ্মাণত গাফলতি কৰা কোম্পানীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ঘোষণা।